Kulturlederat nivåformiddelhed i অপদক্ষ ডক্টৰ নৰমন মবিন ডাঙৰীয়া গোটেইখিনি স্কিমটো সেই আঁচনিবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আধাৰ স্থাপন আৰু উদ্বোধন কৰা আজি প্ৰায় RCC ব্ৰিজৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিঙৰ পৰা আৰম্ভ কৰি প্ৰায় কোটি কোটি টকা আঁচনি আজি ৰিলিফ কনচেঞ্চি ৰাইজৰ কাৰণে উপহাৰ দিয়া হৈছে। তাৰ সেই কাৰ্যসূচী লগত ৰাখি আমি ইয়াত বেলেগ বেলেগ ৰাজনীতি দলবিলাকক আজি আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যোগদান কৰা হৈছে। বিশেষকৈ APSLC ৰিজনেল পাৰ্টি আৰু কংগ্ৰেছ আৰু ASC এই তিনিটা পাৰ্টি আজি ভাৰতীয় জনতা পাৰ্টি প্ৰায় সকলো পৰিয়ালৰ ওচৰা-ওচৰি যোগদান কৰা হৈছে। ইয়াত ৰিলিফ কনচেঞ্চিৰ বিশেষকৈ চকীহলা আৰু বৰপুং দাৰপুং এৰিয়া সেই এৰিয়াৰ ৰাস্তা বহু দিনৰ পৰা দাবী কৰি আহিছে। ডক্টৰ নৰমন মবিন ডাঙৰীয়া আৰু মই অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আলাপ আলোচনা কৰি সেই ৰাস্তাটো চেংচন কৰা হৈছে। প্ৰায় 200 কোটি ওচৰা-ওচৰি সেই ৰাস্তাটো এতিয়া টেণ্ডাৰ কৰা হৈ গ'ল আৰু নতুন বছৰৰ সেইটো ৰাইজক উপহাৰ দিব, সেইটো কাম আৰম্ভ কৰা হ'ব নতুন বছৰত। টাউন কমিটি ইয়াত ডিক্লেয়াৰ হৈছে। ইয়াত টাউন কমিটি যেতিয়া হ'লে সেই চকীয়ালা ইয়াত কিছুমানৰ অভাৱ অভিযোগবিলাকত আৰবান এৰিয়াবিলাক যিবিলাকৰ স্কিম পায়, সে ফৰ এক্সাম্পল PMAY ঘৰটো আৰবান এৰিয়াটো 2,90,000 পায়। 2,90,000ৰ ঘৰ এইটো পায়, যিটো নেকি ৰুৰেল এৰিয়াটো 1,40,000, কিন্তু আৰবান এৰিয়াটো 2,90,000 পাব। তাৰ বাহিৰেও যিবিলাক আৰবানৰ আঁচনিবিলাক যিবিলাক আহিব কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰবিলাকক সেইবিলাকৰ ইয়াত চকীয়ালা টাউন এৰিয়া পাব। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা ইয়াত যে নতুন টাউন কমিটি আজি ঘোষণা কৰা হৈছে আৰু এপইণ্টমেণ্টো দিয়া হৈছে। অধ্যক্ষ আৰু উপাধ্যক্ষৰ কাৰণে আজি দিয়া হৈছে। ছাৰ 24ত ইলেকশ্যন আহি আছে, এতিয়াৰ MP গৰাকীক পাহাৰীয়া জিলাখনৰ বহুতে চিনিয়ে নাপায়, আপোনালোকৰ কাৰণে এইটো ক্ষতি হ'ব নেকি? নাম নাই ক্ষতি নহয়, চিনি পায়, চবেই চিনি পায়। কাৰণ আপোনালোকে চাওক, যোৱাবাৰ নৰ্থ ইষ্টৰ ভিতৰত যিটো নৰ্থ ইষ্টৰ ভিতৰত আমাৰ MP জিকা পাৰ্চেণ্টেজ 3 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা ইয়াৰ পাৰ্চেণ্টেজ হিচাপে নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট পাৰ্চেণ্টেজ পাইছে 3,39,000 যোৱাবাৰ। 1 নম্বৰ আছে আমাৰ ইয়াত 3 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ তৰফৰ পৰা, ছেকেণ্ড আছে কিৰণ ৰিজিজু, থাৰ্ড আছে ৰামেশ্বৰ তেলী। এবাৰ আমি চিন্তা কৰিছোঁ যে ইয়াত যিটো নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দুখীয়া দৰিদ্ৰ ৰেখা পৰিয়ালবিলাকে যিটো কাৰ্বি আংলং ৰাইজক উপহাৰ দিছে আৰু যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কাৰ্বি আংলং ৰাইজৰ কাৰণে বহুতো উপহাৰ দিছে উন্নয়নমূলকৰ কাম, যে গোটেই ভাৰতৰ ভিতৰতে লোকসভা চিটত ইয়াত কাৰ্বি আংলঙৰ যিবিলাকৰ কাৰ্বি আংলঙৰ পৰাহে 3 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা পাৰ্চেণ্টেজ হিচাপে ইয়াতে নম্বৰ 1 হ'ব নেকি বুলি আমি আশা কৰোঁ। কাৰ্বি ডিমাঞ্চল যিখন বিল দিছে সেইখনক লৈ কিমান উপকৃত হ'ব কাৰ্বি আংলং? সেইটো আমি ডিমাণ্ড কৰিছোঁ বহুত দিনৰ পৰা। আমাৰ ৰাজনীতিৰ সমস্যা আছে, সেই সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি এইটো এবাৰ বিলটো আমি এবাৰ বিলটো নহ'ব, নেক্সটটো প্লেচ কৰা হৈছে। পিছত নেক্সট ফাইনেন্সিয়েল বাজেটত সেইটো হ'ব মোৰ জানা। 26টা সমষ্টিতে দেখিবলৈ পোৱা গৈছে আপোনালোকৰ এনেধৰণৰ ৰেলী আৰু দৰমহা যোৱাকালি চেংচন হৈ গ'ল। হয়, 192 পোষ্টৰ যিটো দৰমহা পোৱা নাই বুলি কৈছে, সেইটো কিছুমানত এইটো কিছুমান এটা নিয়ম আছে। সেই নিয়মবিলাকক আমি কাৰ্বি আংলঙত কৰি খুজিছে, গোটেই ঠিক কৰাৰ পিছত যোৱাকালি আমাৰ 192 টেট টিচাৰবিলাকৰ দৰমহাটো মুকলি দিয়া হৈছে।